দোস্ত আজি মই এনেকুৱা এজন ষ্টুডেণ্টৰ কথা কৈ আছো যিয়ে গোটেই বছৰ পঢ়াৰ নামত অকল ধেমালি কৰিলে। সি সকলো সময়তে নিজৰ সময় নষ্ট কৰি থাকিছিল আৰু যেতিয়া ৰিজাল্ট ওলাল সেই ল'ৰাটো বেয়াকৈ ফেল হৈ গ'ল। তাৰ পাছত ৰিজাল্ট শুনি ল'ৰাটো একেবাৰে নিস্তব্ধ হৈ গ'ল। তাৰ ফেচটো চাই এনেকুৱা লাগি আছিল যে সি একেবাৰে ভাঙি গৈছে। সি নিজৰ ঘৰলৈও উভতি যাবলৈ সাহস পোৱা নাছিল, কাৰণ এতিয়া তাক নিজৰ ভুলৰ অনুভৱ হৈ গৈছিল যে এনেকুৱা ৰিজাল্ট অকল মোৰ নিজৰ ভুলৰ কাৰণে হৈছিল। তাৰ পাছত ল'ৰাটো দৌৰি দৌৰি ঘৰলৈ আহিল আৰু নিজৰ মাক খাবতি বহুত কান্দিব ধৰিলে আৰু মাক ক'ব ধৰিলে যে মা, মই ফেইল হৈ গ'লো আৰু এই চব মোৰ নিজৰ ভুলৰ কাৰণে হৈছে। তাৰ পাছত মায়ে ক'লে যে একো নহয় দিয়া, ফেইলহে হৈছা ন, জীৱনৰ পৰাতো হাৰি যোৱা নাই নহয়, এটলিষ্ট তোমাক নিজৰ ভুলৰ অনুভৱটো হৈছে ন, এতিয়াৰ পৰা চাবা চব ঠিক হৈ যাব। এইকেইটা কথা শুনি অকণমান হ'লেও ল'ৰাটোৱে সাহস ঘূৰাই পালে। কিন্তু এটা কথা জানাই নহয়, তোমাৰ ৰিজাল্টৰ টেনশ্যন তোমাতকৈ বেছি তোমাৰ ওচৰ চুবুৰীয়াসকলক হয়। সন্ধিয়া সময়ত তাৰ ওচৰ চুবুৰীয়াৰ লোকে তাৰ ঘৰলৈ গ'ল আৰু সুধিলে, বাবু তোমাৰ ৰিজাল্ট কি হ'ল, তোমাৰ কিমান মাৰ্কছ আহিছে? কিন্তু ল'ৰাটোৰ ইমান সাহসেই নহ'ল যে নিজৰ মাৰ্কছৰ কথা ক'বলৈ। সি ভিতৰে ভিতৰে কান্দি আছিল। তেতিয়া তাৰ মাকে ক'লে যে মোৰ ল'ৰাৰ ভাল মাৰ্কছ আহিছে, সি ভালকৈ পাছ কৰিছে। আৰু এই কথা শুনি চুবুৰীয়া লোকসকল একেবাৰে আচৰিত হ'ল। তেওঁলোকে ভাবিলে যে ল'ৰাটোৱে ইমান এটা পঢ়া শুনা কৰা নাছিল, তথাপিও ইমান ভাল মাৰ্কছ কেনেকৈ আহিল? কিন্তু এই কথাটো তাৰ মাকে কোৱাৰ কাৰণে সিহঁতে বিশ্বাস কৰিলে আৰু অলপ পাছত তাৰ পৰা গুচি গ'ল। অলপ সময় পাছত ল'ৰাটোৱে তাৰ মাকক ক'লে, মা, কি প্ৰয়োজন আছিল মিছা কথা কোৱাৰ? আৰে মোৰ বদনাম হৈ যাব দিব লাগিছিল ন? মা, মোক নিজৰ চিন্তা নাই, কিন্তু যেতিয়া চবেই গম পাই যাব যে মই বেয়াকৈ ফেইল হৈ গৈছো, তেতিয়া সিহঁতে তোমাক কথা শুনাব আৰু ক'ব যে এজনী মায়ে মিছা কথা কৈছে। কিন্তু দোস্ত, সি নিজৰ মাকৰ উত্তৰ শুনি একেবাৰে কান্দি দিলে। তাৰ মায়ে ক'লে যে বাবু, তোমাক যদি মই নুবুজো তেনেহ'লে কোনে বুজিব? তুমি পৰীক্ষাতহে ফেইল হৈছা ন, জীৱনৰ খেলততো হাৰা নাই নহয়। আৰু লোকে কি ক'ব এইটোক লৈ মই চিন্তা নকৰোঁ, কাৰণ মই তোমাক চাই জীয়াই আছো ন, বেলেগকতো চাই জীয়াই থকা নাই নহয়। এই কথা শুনি ল'ৰাটো বহুত কান্দিব ধৰিলে আৰু নিজৰ ভুলৰ উপলব্ধি কৰিলে। তে দোস্ত, এই কাহিনীৰ পৰা শিকিব লগা কথাটো হ'ল যে কেতিয়াও এনেকুৱা ভুল নকৰিবা যাৰ কাৰণে তোমাৰ মা দেউতাক কথা শুনিব লগা হয়। আৰু লাইফত যি কৰিবা সম্পূৰ্ণ কষ্ট আৰু মনোযোগেৰে কৰিবা। সফলতা এদিন নহয় এদিন নিশ্চয় আহিব।